নমস্কাৰ বন্ধু বান্ধৱীসকল আকৌ বাৰজন জনাইছো আমাৰ চেনেল আসাম টেকনিকেললৈ আজি ভিডিঅ'টো হৈছে হোৱাটছআপৰ ওপৰত আজি মই হোৱাটছআপৰ এনেকুৱা কেইটামান সেটিংৰ কথা কম যিকিটা সেটিং আপুনি হয়তো জানিছে কিন্তু সেই সেটিং কিটা কেনেকৈ ব্যৱহাৰ কৰিব পাৰি আপুনি হেতু নাজানে হেতু 100% গুৰুত্ব দিম 100% কৈ ক'ব পাৰিম এটা এপ্লিকেশন আছে যেটো এপ্লিকেশন দ্বাৰা আপুনি বহুত কাম কৰিব পাৰিব যেটো বহুত হোৱাটছআপৰ ওপৰতে হয় এপ্লিকেশনটো কিন্তু বহুত কাম কৰিব পাৰিব সেই এপ্লিকেশনটোৰ পৰা তো সেই এপ্লিকেশনটো কি হয় আৰু কেনেকৈ কাম কৰিব জানি লওঁ হক তাৰ আগতে যদি আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকনৰ প্ৰেছ কৰিব তেতিয়া আমাৰ ভিডিঅ যেতিয়া দিম সবতকৈ নটিফিকেশন আমি সবতকৈ প্ৰথমে পাই যাব সেইকাৰণে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো ইয়াৰ এপ্লিকেশনটো ওপেন কৰাৰ লগে লগে এটা আহিব পাস ট্ৰেন্ডিং ষ্টেটাস ট্ৰেন্ডিং ষ্টেটাস ক্লিক কৰাৰ লগে লগে ষ্টেটাস আহিব ষ্টেটাস আপুনি ইয়াৰ পৰা ডাইৰেক্ট ষ্টেটাস দিব পাৰিব ইয়াৰ আপোনাৰ ফানি ষ্টেটাস পাব বা এইবিলাক হোকটো ইত্যাদি ধৰণৰ ষ্টেটাস পাব আপুনি ইয়াৰ পৰা দিব পাৰিব তাৰ পিছত ষ্টেটাস আপুনি ভিডিও দিব পাৰিব ইয়াৰ পৰা আপুনি ষ্টেটাস দিবলৈ হলে ক্লিক কৰাৰ লগে ষ্টেটাস ক্লিক কৰাৰ লগে লগে ষ্টেটাস সেট হৈ যাব তাৰ পিছত ভিডিও তেনেকৈ সেম ইয়াৰ পৰা দিব পাৰিব প্লে ভিডিও কৰিব পাৰিব ইত্যাদি ধৰণৰ আপুনি ইয়াৰ পৰা কৰিব পাৰিব তাৰ পিছত আহিলে আপোনাৰ ৱালপেপাৰ আপুনি ইয়াৰ পৰা আপুনি ৱালপেপাৰ সেট কৰিব পাৰিব ডাউনলোড কৰিব লাগিব ডাউনলোড কৰাৰ পিছত আপুনি ৱালপেপাৰখন তাত অটোমেটিক সেট হৈ যাব হেতু এটা আছিল প্ৰথম ফাৰ্স্ট অপচন আৰু সেকেন্ড অপচনটো আছে আপুনি WhatsApp আপগ্ৰেড দিবলৈ হলে আপুনি WhatsApp আপগ্ৰেড দিবলৈ এক্সট্ৰাকে আকৌ প্লে ষ্ট'ৰ যাব লাগে আপগ্ৰেড দিবলৈ কিন্তু ইয়াত এনেকুৱা ধৰণৰ অপচন আছে আপুনি ওল্ড WhatsApp যেটো আগৰ পুৰণা WhatsApp আছিল সেই WhatsAppটো ইয়াৰ পৰা আপগ্ৰেড দিব পাৰে নতুন WhatsApp আপগ্ৰেড দিব পাৰে ইয়াত আপুনি যেটো মেছেজ দিলে যে নীলা সিনডাল বহি যায় যেটো মেছেজ চালে তো ইয়াৰ পৰা আপুনি হেতু নাইকে কৰিব পাৰিব হাইড ব্লু টিক ইয়াৰ পৰা ব্লু টিক হাইড কৰিব পাৰিব তাৰ পিছত ইয়াত আপোনাৰ ডুপ্লিকেট এনি WhatsApp একাউন্ট আপোনাৰ ইয়াত আপুনি বহুত অপচন কৰিব পাৰিব ইয়াত আছে ফান গ্ৰুপ এটা আপুনি এনেকুৱা এটা গ্ৰুপ পাব গ্ৰুপ কেইটামান পাব যিকিটা গ্ৰুপৰ দ্বাৰা আপুনি বহুত ফূৰ্তি গ্ৰুপ হয় এটা আপুনি ইউজ কৰি চাব পাৰে গ্ৰুপ কেইটা বহুত ভাল গ্ৰুপ আৰু ইয়াত গ্ৰুপ কেইটাত জয়েন হোৱাৰ লগে আপুনি হাঁহি থাকিব লাগিব কাৰণ গ্ৰুপ কেইটা বহুত জমনি গ্ৰুপ হয় গ্ৰুপ কেইটা জয়েন হ'বলৈ হলে আপুনি ইয়াত ৰাইট সাইডত ক্লিক কৰিব তাৰপিছত জয়েনত ক্লিক কৰাৰ লগে জয়েন হ'ব মই জয়েন হৈছে কাৰণ জয়েন হোৱা নাই ইয়াত আহিলে সিকিউৰিটি কাৰণে আপুনি WhatsAppৰ সিকিউৰিটি কোনো অপচন নাই তেনেকুৱা এই কাৰণে আপুনি ইয়াত ইনেবল পিনৰ কৰিব পাৰে এটো আপোনাৰ লকটো যেটো এপ লকত আপুনি এপ লকৰ পৰা আপুনি হেই কৰে ইয়াত এক্সট্ৰাকে কোনো হেই কৰিব দৰকাৰ নাই ইয়াৰ পৰা আপুনি লক লগাব পাৰিব আৰু WhatsApp লক বেটা ইয়াত পাৰিব আনইনষ্টল সেভ এলাৰ্ট সিকিউৰিটি এলাৰ্ট ইয়াত অপচনটো আছে তাৰ পিছত আহিলে যেটো মোস্ট ইম্পৰ্টেন্ট সেটিং এটো হল পাৱাৰ ফিউচাৰ ইয়াত আপুনি লগৰবোৰ ব্ল্যাঙ্ক চাৰ্ট দিব পাৰিব আৰু WhatsApp দিলে মানে WhatsAppৰ যদি ষ্টেটাস কোনোবাই দিয়ে আপুনি ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আৰু WhatsAppৰ এটা মোস্ট ইম্পৰ্টেন্ট সেটিংটো আছে আপোনাৰ প্ৰফাইল কোনে চাই হু ভিউ মাই প্ৰফাইল আপুনি অপচন দেখিছে হু ভিউ মাই প্ৰফাইল ইয়াত চাব পাৰিব আৰু ওপেন চাট ইয়াৰ পৰা আপুনি কাবাৰ লগত কথা পাতিব পাৰিব ইয়াত আহিলে ক্লিনাৰ আপোনাৰ WhatsAppটো কিয় হ্যাং মাৰে WhatsAppটো মোবাইলটো হ্যাং মাৰা মোস্ট ইম্পৰ্টেন্ট সেটিংটো আছে এটো ক্লিনাৰ আপোনাৰ WhatsApp বহুতৰ মানুহৰ লগত কথা পাতে কিন্তু মেছেজবোৰ হয়তো এটাকে বহুত ডিলিট কৰিবলৈ হয় তেনেকুৱা যদি ডিলিট কৰিব নালাগে ডাইৰেক্ট আপুনি ইয়াত ক্লিনাৰ ক্লিক কৰিলে সকলো মেছেজ ডিলিট হৈ যাব আৰু WhatsAppটো আপোনাৰ বহুত ভালকৈ চলিব আৰু মোবাইলটো কোনো হ্যাং মাৰ কোনো চান্স নাই আজি ভিডিঅ'টো এনেকুৱা এটো এটা এপ্লিকেশনৰ পৰা আছিল এই এপ্লিকেশনটো ফিচাৰ্ছখিনি মই অলৰেডি ক'লো আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে এই অপচনবিলাক গম পায় আজিলৈ সামৰিছো ধন্যবাদ জয় অসম